জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। কৃষ্ণ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক উত্তৰ পূবলৈ শান্তিৰ বাণী বিলাবৰ বাবে এবাৰ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেতিয়াই মহাত্মা গান্ধীয়ে কৈছে যে বহু বছৰ আগতেই অসম মুলুকত শ্ৰীমন্ত শংকৰদেৱে শান্তিৰ বাণী বিলাই থৈ গৈছে, গতিকে সেই ঠাইত আকৌ মই শান্তিৰ বাণী বিলাবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। এই কথাষাৰ সেইদিনাই মহাত্মা গান্ধীয়ে কৈছিল। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। ঈশ্বৰৰ এক অংশ বুলি আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওপৰত বিশ্বাস ৰাখি এই জাতি জীয়াই আছোঁ। নাৰায়ণপুৰবাসী অতিকৈ সৌভাগ্যৱান, কাৰণ পৃথিৱীৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ সেৱকগৰাকীৰ ইয়াতেই জন্ম হৈছিল। অসম মুলুকৰ সৰ্বশ্ৰেষ্ঠ সেৱক সেইগৰাকী আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, যিগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পুণ্যভূমিত জন্মগ্ৰহণ কৰিছিল। গতিকে বহুকেইগৰাকী আতাপুৰুষৰ ইয়াত জন্ম হৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৰে এগৰাকী শ্ৰেষ্ঠ সেৱকৰ যি ঠাইত জন্ম হৈছে, সেই ঠাইৰ অন্তত নাৰায়ণপুৰবাসীক সেৱা ধৰ্মৰ বিষয়ে, সেৱা কৰ্মৰ বিষয়ে ক'বলৈ আগবাঢ়ি অহাটো এঞ্জেলা চাংমাইৰ বাবে এটা মৰ সাহস হ'ব। গতিকে সেৱা ধৰ্মৰ বিষয়ে আপোনালোকতকৈ ভালকৈ আমি নাজানো, কাৰণ সেৱকগৰাকীৰে জন্ম ইয়াত, আপোনালোকে সেই বিষয়ে জানে। আপোনালোক সঁচাকৈয়ে গৌৰৱান্বিত। এই যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সান্নিধ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, এই যে গুৰু শিষ্যৰ এটা সম্পৰ্ক, তাৰ পাছত গোটেই অসমীয়া জাতিটোক কেনেকৈ জিলিকাই ৰাখিছিল সেই কথা আমি প্ৰতিগৰাকীয়ে জানো। আজিৰ সময়ত এতিয়া যে গুৰুজনাৰ জন্ম বৃত্তান্ত, কেনেকৈ জন্ম হৈছিল, কেনেকৈ প্ৰচাৰ কৰিছিল, কি আমালৈ অৱদান আগবঢ়াই থৈ গ'ল, এই কথাবোৰ আমি আলোচনা কৰি আছোঁ ঠিকেই। কিন্তু গুৰুজনাই যিখন সমাজৰ সপোন দেখিছিল, গুৰুজনাই যিখন সমাজক লৈ ভাবিছিল যে অসমত এনেকুৱা এখন সপোনৰ এখন অসম হ'ব, এই যে আলোচনাবোৰ গুৰুজনাই কৰিব বিচাৰিছিল নামঘৰ প্ৰতিষ্ঠা কৰি, আমি আচলতে সেই সমাজখন দিব পাৰিছোঁনে, সেই সমাজখন আমি সৃষ্টি কৰিব পাৰিছোঁনে? আলোচনাবোৰ এতিয়া সেইখিনিত হোৱাটো প্ৰয়োজন বুলি ভাবোঁ। আমি সকলোৱে জানো গুৰুজনাৰ জন্ম চন, আজি সুধিলে কণ সকলেও ক'ব। আমি সকলোৱে জানো আকাৰ হুঁচৰিকা নোহোৱাকৈ কৰতল কমল ৰচনা কৰিছিল, কেনেকৈ গুৰুগৃহলৈ গৈ দেৱ উপাধি লাভ কৰিছিল, কেনেকৈ অলৌকিক ঘটনাবোৰ সংঘটিত হৈছিল, কেনেকৈ আচলতে গুৰুজনাৰ সেই অলৌকিকতা প্ৰকাশ পাইছিল, কেনেকৈ সাঁতুৰি সেই ভৰলুইতখন পাৰ হৈছিল, এই কথাবোৰ আমি জানো সকলোৱে। কিন্তু এতিয়া সময় আহি পৰিছে নতুন প্ৰজন্মৰ এটা চিন্তাৰে, যে বিশ্লেষণাত্মক এটা ধাৰাৰে, যে গুৰুজনাই যি ধৰণে দি থৈ গৈছিল সেই সমাজখন এতিয়া আমি গঢ়ি তুলিব লাগে। নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে খুব সুন্দৰকৈ আৰম্ভ কৰিছিল গুৰু আসনৰ পৰা। গুৰু আসনৰ সৈতে জড়িত যিখিনি কথা আনুষাংগিক খুব সুন্দৰকৈ তেখেতে কৈছে। আপোনালোকে এবাৰ গুৰু আসনৰ ফালে চাওকচোন, সকলোৱে এবাৰ চাওকচোন। এই যে গুৰু আসন ভাগি আমি সকলো সমবেত হৈছোঁ, একেলগে আমি বহিছোঁ। পৃথিৱীৰ ভিতৰতে এখনেই একমাত্ৰ মঞ্চ, যিখন মঞ্চত VVIPৰ কোনো ৰিজাৰ্ভেশ্যন নাই। কোনো ধনীৰ বাবে ইয়াত আসন সংৰক্ষণ নাথাকে। যি সোনকালে আহিব সিয়ে আগত বহিবলৈ পাব, যি দেৰিকৈ আহিব তেওঁ পিছত বহিবলৈ পাব, হয়নে? ঠেলি হেঁচি কোনোবা ডাঙৰ মানুহ আহিছে বুলি আগত বহিবলৈ দিয়ে নেকি? নিদিয়ে, আপোনালোকেও নিদিব, কাৰণ এইখন আসন সকলোৰে বাবে সমান। এই যে গুৰু আসন ভাগি, সেই গুৰু আসন ভাগিত এটা বিশ্বাস আছে। কিহৰ বিশ্বাস? আধ্যাত্মিক বুলি ক'বলৈ যোৱাৰ লগে লগে আমাক একাংশই কয় যে অবৈজ্ঞানিক কিছু চিন্তাধাৰা নেকি বুলি ক'ব বিচাৰে। গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ বৈজ্ঞানিক। গুৰুজনাৰ আদৰ্শ এইবাবেই বৈজ্ঞানিক চাব, এই যে গুৰু আসন ভাগিলৈ আমি সকলোৱে চালোঁ। এই গুৰু আসন ভাগি, এই যে 7 খলপীয়া 5 খলপীয়া গুৰু আসনৰ ভিতৰত কি থাকে? আমি বিশ্বাস কৰোঁ এক ঈশ্বৰবাদত, কিন্তু তাৰ ভিতৰত কি থাকে? এখন গ্ৰন্থ, গুণমালা থাকে। এটা জাতিক এখন গ্ৰন্থই ধৰি ৰাখিছে। আপুনি ভাবি চাওক, তাৰ ভিতৰত বিশেষ একো নাই। এই গুৰু আসন ভাগিৰ ভিতৰত আমি যদি ভাবি থাকোঁ ঈশ্বৰ ওলাই আহিব, এতিয়া তাৰ পৰা সাক্ষাৎ ওলাই আহিব নেকি? নাহে। তাৰ ভিতৰত কি আছে? গুণমালা আছে, হাতী মাৰি ভৰুকাত ভৰোৱা। গুৰুজনাই সেয়া লিখি থৈ গ'ল যে গোটেই জাতিটো তথ্যভিত্তিকভাৱে সমৃদ্ধ হৈ থাকিব, তাত গ্ৰন্থ আছে। কীৰ্তনতে শংকৰ গুৰু, ঘোষাতে মাধৱ, দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ। কীৰ্তনৰ
মাজত গুৰুজনা আমাৰ মাজত থাকিবই, নামঘোষাৰ মাজত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ মাজত থাকিবই। তাৰোপৰি যে এই গুণমালা আমাৰ মাজত যে দি থৈ গ'ল, এই গুণমালাখনক বিশ্বাস কৰি আমি সকলো এতিয়া বহি থকা নাই জানো? ভাগৱত ব্যাখ্যা কৰে আমি বহি থাকোঁ, কিহৰ আশাত, কিহৰ হেঁপাহত? কিবা পোৱাৰ তাৰণতটো নহয়, কাৰণ গুৰুজনাই সেই এক ঈশ্বৰবাদৰ বিশ্বাসটোৰ কথা কৈছিল। আজি সাম্প্ৰতিক সময়ত আপোনাক বহুজনে আক্ৰমণ কৰিব পাৰে, কাৰণ প্ৰেক্ষাপটটো এনেকুৱা যে আজিৰ সময়ত ধামখুমীয়া কিহত আপোনালোকে নিশ্চয় মই নক'লেও সেই কথাখিনি জানে। আপোনালোকে টেলিভিশ্যন খোলাৰ লগে লগে আপোনালোকে দেখিছে এইকেইটা দিন অসমৰ ৰাইজ ক'ত ব্যস্ত হৈ পৰিছে। আপোনালোকে দেখিছে, নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, ঘনে ঘনে পূজা মণ্ডপত সোমাবলৈ ভিৰ লাগিছে। গধূলি হোৱাৰ লগে লগে সেইসকলৰ কিন্তু নামঘৰলৈ আহিবলৈ সময় নাই, আহৰি নাই। আমি বিৰূপ কৰিব বিচৰা নাই, আমি আক্ৰমণ কৰিব বিচৰা নাই, আমি আক্ৰোশমূলক কথা ক'ব বিচৰা নাই। এইবাবেই কাৰণ গুৰুজনায়ো কৈ থৈ গৈছিল যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আপুনি যিটো কৰি আছে আপুনি কৰ্মটো কৰি যাওক, আপুনি আনৰ ধৰ্মক হিংসা কৰিব নালাগে। কাৰণ গুৰুজনাই যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল তেতিয়া গুৰুজনাৰ আইগৰাকীয়েও কিন্তু কি কৰিছিল, ৰন্ধনশালৰ কাষতে গণেশৰ মূৰ্তি এভাগ পাতি অকণমানকৈ আইগৰাকীৰ মন যে নাৰীৰ মন, তেওঁৰ স্বামীয়ে য'তেই যি কৰি নাথাকক তেওঁ ভাবিছিল যে ঈশ্বৰ, গণেশৰ মূৰ্তি এভাগ পাতি তাতে বিশ্বাস এটা ৰাখিছিল। কিয় ৰাখিছিল? এদিনটো মহাপুৰুষ মাধৱে আহি দেখিল, মাধৱ পুৰুষে যেতিয়া আহি দেখিছে যে আইগৰাকীয়ে দেখোন এনেকুৱা কিবা এটা কৰি আছে, আচৰিত কথা যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই যদি গোটেই বিশ্বত এতিয়া বাণী বিলাই ফুৰিছে শান্তিৰ, এক ঈশ্বৰবাদৰ কথা কৈছে, ঘৰখনতে এনেকুৱা হৈছে, এইটো ডাঙৰ কথা। লগে লগে তেতিয়া মহাপুৰুষ মাধৱে আইগৰাকীক কৈছে, বোলে আই আপুনি এইটো বৰ ডাঙৰ কাম কৰিছে নহয়, যে আপুনি এই গুৰুজনাই ধৰ্মৰ বাণী বিলাই ফুৰিছে, এক ঈশ্বৰবাদৰ কথা কৈছে, আপুনি বাৰু মূৰ্তিভাগ কিয় পাতিছে কওকচোন। আইগৰাকীয়ে তেতিয়াহে বুজি পালে। মনত অকণমান অসন্তোষ আছিল, এটা কথাই কৈছিল, তেওঁতো ঘৰ সংসাৰৰ প্ৰতি মন কাণ নাই, আপোনালোক ভকতকহে তেওঁ ভাল পায় বেছি, গতিকে ভকতৰ লগতে তেওঁ থাকক, ঘৰখনৰ ল'ৰা ছোৱালী মইহে চম্ভালি আছোঁ। এটা আক্ৰোশ, এটা অভিমান আইগৰাকীৰ, যিটো আমাৰ সততে নাৰীসকলৰ থাকেনে? ঘৰখনলৈ পুৰুষজন অহা অকণমান দেৰি হ'ল, বাপগৰাকী দেৰিকৈ আহিছে, আপোনাৰ অসন্তোষটো আপুনি কৈ দিব নালাগে। ঘৰলৈ আপোনাৰ স্বামী আহিছে, সেই পানীগিলাচ দিওঁতেই গম পাব। চাহৰ কাপটো আনি আনকালে দিয়া জোখতকৈ যেতিয়া অকণমান ঠেকেচা এটা মাৰি দিব তেতিয়াই গম পাব যে অকণমান দেৰি হৈছে, তেতিয়াই গম পাব যে বজাৰৰ মোনাখনত কিবা এটা কম হৈছে, যাৰ বাবে গধূলি ভাতকেইটা দিওঁতে হেতাখন অকণমান জোৰত পৰিছে, তেতিয়াই গম পাব। এই অসন্তোষবোৰ আমিতো সাধাৰণ মনুষ্য। গুৰুজনাই যিবোৰ চৰিত্ৰ উপস্থাপন কৰি থৈ গৈছিল নাৰীকেন্দ্ৰিক, তাতো সেই অসন্তোষবোৰ দেখিবলৈ পোৱা গৈছিল, কিন্তু সেইবোৰ আমি ধনাত্মক এটা দৃষ্টিভংগীৰে ল'ব লাগিব। আইগৰাকীও অসন্তোষ কৰিছিল নহয়, আনকি আইগৰাকীয়ে এইটোও কৈছিল যে নিজৰটো কন্যাগৰাকীৰ বিয়া দিয়াৰ সময় আহি পৰিছিল, যে মহাপুৰুষ মাধৱ যিহেতু ইমান কাষতে থাকে, আমাৰ কন্যাকে দিয়াৰ কথা চিন্তা কৰিব নোৱাৰিনে? এবাৰ কোৱা নাছিল জানো? গুৰুজনাকতো কৈছিল, গুৰুজনাই বোলে কি কথা কয়, মই এই কথা মাধৱক কি বুলি ক'ম, কাৰণ সম্পৰ্কটো তেওঁলোকৰ বেলেগ ধৰণৰ, এই সম্পৰ্কটোত কেনেকৈ ক'ম? কিন্তু আইগৰাকীয়ে নামানে, ক'বই লাগিব। এদিন কি কৰিলে গুৰুজনাই, তেতিয়া বোলে মাধৱ কিবা এটা ক'ব লগা আছিল। মাধৱ পুৰুষেতো লগে লগে গম পাই গৈছে, বোলে গুৰু আপুনি যি কথা ক'ম বুলি ভাবিছে সেই কথাটো মই কৰিব নোৱাৰোঁ, বাকী যি কথা আছে আপুনি ক'ব পাৰে। বোলে নহয়, ভাবিছোঁ যুঁজিবলৈ যিহেতু আগবাঢ়িছোৱেই, বোলে গঁড় বান্ধি যুঁজো। তেতিয়া আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উত্তৰ দিছে, বোলে গঁড় বান্ধি যদি যুঁজো তেন্তে মই ৰথী, যদি গঁড় বান্ধি নুযুঁজো তেন্তে মই মহাৰথী। তো গুৰুজনাই কি ক'ব আৰু? মাধৱৰ সন্মুখত, মাধৱ পুৰুষৰ সন্মুখত সেইদিনা গুৰুজনা নিৰুত্তৰ হৈ গ'ল, গুৰুজনাই উত্তৰ দিব নোৱাৰিলে। বোলে মাধৱে যি ভাবিছে সেই কথাই হওক। এই যে আইগৰাকীৰ কথাত লাগি এই যে সমাজৰ সম্পৰ্কটো আঙুলিয়াব, যে সমাজে যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৈতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এনেকুৱা কি সম্পৰ্ক, এই কথাটোত যে কোনোবাই সমালোচনা কৰিব বুলি ভাবি এই সিদ্ধান্তটো ল'ব বিচাৰিছিল, কিন্তু অৱশেষত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যুক্তিত ৰৈ গ'ল। গুৰুজনাৰ যিমান বিশাল ব্যক্তিত্ব, এই যে গুৰু বুলি আমি সম্বোধন কৰিয়ে যে আৰম্ভ কৰিছোঁ, আমি ক'ৰ পৰা আৰম্ভ কৰিম? সংস্কৃতিৰ গুৰু, সাহিত্যৰ গুৰু, সমাজৰ গুৰু, আধ্যাত্মিকতাৰ গুৰু, আপোনাৰ জীৱন দৰ্শনৰ গুৰু, কোনটো দিশৰ ওপৰত আপুনি ক'ব? আমি বক্তাসকলে আচলতে গুৰুজনাৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথম উজুতিটো সেইখিনিতে খাওঁ যে আমি ইমান এটা বিশাল ব্যক্তিত্ব আমি আৰম্ভ কৰিম ক'ৰ পৰা? যদি সংস্কৃতিৰ দিশৰ পৰা কওঁ, ইমান সুন্দৰকৈ নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে কৈ থৈ গ'ল যে এখন প্ৰথম মঞ্চৰ আৱিষ্কাৰক, প্ৰথম নাটৰ আৱিষ্কাৰক, নাট প্ৰথমে তেওঁ ৰচনা কৰিছিল। সেই কথাখিনি যদি কওঁ তেন্তে তাত আপুনি অনুভৱ কৰিব যে এখন নাটৰ জৰিয়তে সমাজক কেনেকৈ সমৃদ্ধ কৰিব লাগে সেই কথাখিনি তাত প্ৰকাশ পাইছিল। গুৰুজনাৰ প্ৰতিখন নাটত মোৰ আটাইতকৈ ভাল লাগে যে গুৰুজনাই নাৰী চৰিত্ৰক খুব প্ৰাধান্য দি
ইমান সুন্দৰকৈ নাৰী চৰিত্ৰবোৰ বৰ্ণনা কৰিছে। সীতাৰ চৰিত্ৰটো আপোনালোক সকলোৱে জানে। সীতাক এটা প্ৰতিবাদী দৃষ্টিভংগীত উপস্থাপন কৰিছে। এই যে আমি একাংশ নাৰী এনেকুৱাও আছোঁ যে কেতিয়াবা যদি ভাল লগা বস্তু এবিধ আমাৰ হাতত কোনোবাই তুলি দিয়া নাই, আমি অকণমান অভিমান কৰোঁ, আমাক লাগিবই। আমাৰ বাৰীৰ ফুলগছ এজোপা আমি ৰুইছোঁ, কোনোবাই নুসুধাকৈ ফুলজোপা চুৰ কৰি নিলে আমাৰ বেয়া লাগিব। আইসকল ফুলৰ প্ৰতি, গছৰ প্ৰতি বেছি আকৰ্ষিত, গতিকে ফুলপাহ ছিঙি নিলে বেয়া লাগে। সেই অৱস্থাটো কাৰ হৈছিল? সচীৰ হোৱা নাছিল জানো? যেতিয়া নাৰদে গৈ সচীক কৈছিল যে বোলে ফুলপাহ এতিয়া নিব লাগিব, ফুলপাহ আপুনি দিব লাগিব, সত্যভামাক ফুলপাহ লাগে, আৰু সত্যভামাই নেৰে যে মোক পাৰিজাত ফুল লাগিবই, ৰুক্মিণীক তুমি আনি দিব পাৰিলা, ময়োতো তোমাৰ পত্নী, যে মোকো লাগিব, লাগে লাগে ভাৱটো আহিলনে মনত? তাৰ পাছত আকৌ সচী নামানে, নহ'ব, মোৰ বাৰীৰ এই ফুলপাহ কেৱল মোৰ খোপাতহে হ'ব, মই নিদিওঁ। লগে লগে কি ক'লে? অভাগ্য কপাল, ইন্দ্ৰাণী সচিক পাৰিজাত, কথা ক মানসী সত্যভামা পিন্ধিতে সাধগেল, ঋষিৰাজ বুলগেয়া, যবে অনেক পুণ্য কয়ে কহু অমৰাৱতীক অধিকাৰিণী হয়, তেওঁৱে পাৰিজাত পৰিধান কৰিতে পাৱে, আমাৰ পাৰিজাত ইন্দ্ৰদিতে পাৰয়ে নাহি। মানে আমাৰ পাৰিজাত ইন্দ্ৰদেৱৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে। তুমি ক'লেই হ'ব নেকি? সত্যভামা মানুহে, মই স্বৰ্গত বাস কৰোঁ, গতিকে এই ফুলপাহ কেৱল মোৰ খোপাতেই থাকিব, সেইটো অহংভাৱ। সেই চৰিত্ৰটোৰ সমান্তৰালকৈ যদি আপুনি চাই, তাৰ এটা বিপৰীত চৰিত্ৰ আপুনি দেখিব ৰুক্মিণীৰ চৰিত্ৰটো। অৰ্থাৎ ৰুক্মিণীয়ে সকলোখিনি সহজে এৰি দিছিল। ঠিক আছে, প্ৰথম ফুলপাহ তুমি মোক আনি দিলা প্ৰভু, স্বামী তুমি মোক দিলা, মোৰ খোপাত উজলিল, তুমি দ্বিতীয় ফুলপাহ কাক দিছা তুমি দিব পাৰা, কথা নাই, দাবীও কৰা নাছিল। গতিকে সেই যে সহনশীলতা, গুৰুজনাই সেই নাৰীকেন্দ্ৰিক চৰিত্ৰবোৰ তেনেকৈ উপস্থাপন কৰি থৈ গৈছিল। সেই নাটবোৰৰ জৰিয়তে আমি জীৱন দৰ্শনৰ কথা শিকিব পাৰোঁ। কেৱল মাত্ৰ আমি এঘণ্টা আমি ভাওনা ভাগ চাইছোঁ, নাট ভাগ চাইছোঁ, তাতেই শেষ নহয়। এতিয়া সেই যিবোৰ অৱদান, সেইবোৰ আমাৰ বাস্তৱ জীৱনত কেনেকৈ আচলতে ঘটি আছে, এই কথাবোৰ আমি চাব লাগে। এই নামঘৰ ভাগিৰ কথা কওঁতে আৰু এটা কথা মই কৈ থৈ যাব লাগিব। আমাৰ নতুন প্ৰজন্মক লৈ এই কথাটো সকলোৱে কয় যে নতুন প্ৰজন্ম নামঘৰলৈ আহিব নিবিচাৰে, যে ল'ৰা ছোৱালী আজিকালি নামঘৰলৈ নাহে বুলি কয়। বাৰ্থডে পাৰ্টি এটাত যেনেকৈ যাবলৈ ইচ্ছুক, আজি নিশা যদি ক'ৰবাত কিবা অনুষ্ঠান এটাত থাকে যাবলৈ যিমান ইচ্ছুক, আজি আন এটা অনুষ্ঠানলৈ যাবলৈ তেওঁলোক যেনেকৈ আগ্ৰহী হৈ থাকে, নামঘৰলৈ আহিবলৈ ইচ্ছুক নহয় বুলি কয়। এই কথাটোত আপোনালোকে অনুভৱ কৰেনে? আপোনালোকে ভাবেনে যে ভুলখিনি ক'ত হৈছে? আমি এইটো ক'লেও নহ'ব যে নতুন প্ৰজন্ম নাহে কিয়, তেওঁলোকক আনিব লাগে। তেওঁলোকক আমি জোৰ দি আনিব নালাগে। নহাৰ আৰু এটা কাৰণ আছে, কিয় জানে? এই যে নামঘৰলৈ আহি নামঘৰৰ পৰা উভতি গৈ যেতিয়া ঘৰখনৰ মাতৃগৰাকীয়ে যেতিয়া ঘৰত গৈ ক'ব আজি শইকীয়ানীৰ লগত এইটোহে হ'ল, এই নামঘৰত প্ৰসংগত কি হ'ল তেওঁ গম নাপায়। পিছফালে বহি শইকীয়ানী বৰুৱানীৰ কাহিনী আৰম্ভ কৰিছে। আমুকৰ ল'ৰাটোৱে আমুকত ছিট পালে, তামুকৰ ছোৱালীজনী কালি বাইকত আহিছিল, কোনটো ল'ৰাৰ লগত আহিছিল নাজানো নহয়, ইহঁতৰ চাগে বিয়া ঠিক হৈ আছে দেই, বোলে আমুকৰ বিয়াখন ভাঙিল নহয়, তামুকৰ কিবা এটা হ'ল, এই কথাবোৰ আলোচনা হয়। গুৰুজনাৰ আদৰ্শ ক'ৰবাতে থাকিল। মাহ প্ৰসাদ বিতৰণ হৈ আছে, চুকে কোণে দেখিব খুটা এটা আঁৰ লৈ লৈছে, খুটাত ভেজা দিটো বহা আছেই, ভেজা এটা দি ল'ব আৰু খুটাতে তিনিগৰাকী মিলি ল'লে, বোলে কাহিনী ক'ৰ পৰা আৰম্ভ কৰিলে, গাঁওখনৰ এইটো চুকৰ পৰা গোটেই কাহিনী শেষ কৰি সিটো চুক পালে। সেই মানুহগৰাকীয়ে যদি ঘৰখনত গৈ যদি কয় যে আজি এনেকুৱা হ'ল, পাতি থাকে, সন্তানে যদি শুনে, শুনাৰ পিছত সেই সন্তানে পিছদিনা নামঘৰলৈ আহিম বুলি ভাবিবনে? নামঘৰৰ কথাবিলাক, এই যে বিষয়বাবক লৈ যে আজিকালি অঁৰিয়া অঁৰি খোৱা কামোৰা যে এতিয়া লাহে লাহে আটাইতকৈ পবিত্ৰ ঠাইখিনি পাইছেহি, এই কথাটো আপোনালোকে অনুভৱ কৰেনে? যিখন পবিত্ৰ ঠাইত কেতিয়াও বিষয়বাবক লৈ কেতিয়াও তৰ্ক হোৱা নাছিল, লাহে লাহে নামঘৰৰ মজিয়াত সেইবোৰ হ'বলৈ লৈছে। আৰু অসমীয়া সমাজৰ আটাইতকৈ বেয়া লগা কথা সেইবোৰে। গতিকে সন্তানক আপুনি আনিবলৈ হ'লে আপুনি তেওঁক আকৰ্ষণ বৃদ্ধি কৰাব লাগিব। এই যে গ্ৰন্থখনৰ কথা ক'লোঁ, তেওঁক যুক্তিৰে বুজাব লাগিব যে চোৱা শুন, তুমি যাব লাগিব নামঘৰলৈ, কাৰণ নামঘৰত তুমি বৈজ্ঞানিক দৃষ্টিভংগীৰ কিছু বিশ্লেষণ পাবা, তাত গ্ৰন্থহে আছে। তুমি পঢ়ি চাব লাগিব গুণমালাত কি আছে, তুমি চাব লাগিব কীৰ্তনত কি আছে, তুমি চাব লাগিব ঘোষাত কি আছে। যদি কীৰ্তনক স্বীকাৰ কৰিব নোখোজা কোনো থাকে, তেওঁলোকক সাহিত্যিকৰ ভাষাৰে কম যে কীৰ্তনক আপুনি নামানিব পাৰে, কীৰ্তনক আপুনি অস্বীকাৰ কৰক, কিন্তু আপুনি এটা কথা বিশ্বাস কৰিব লাগিব, কীৰ্তনৰ কোলাত আপোনাৰ জন্ম, প্ৰতিগৰাকী অসমীয়াৰ কীৰ্তনৰ কোলাত জন্ম, আৰু কীৰ্তনৰ কোলাতে আপোনাৰ মৃত্যু হ'ব, আপুনি স্বীকাৰ কৰিব লাগিব। নামঘোষা, ঘোষাশাস্ত্ৰ, তাৰ জৰিয়তে আপুনি ঈশ্বৰৰ উপাসনা কৰিব পাৰিব। এখন গ্ৰন্থৰ জৰিয়তে ভাবক, ইয়াত অবৈজ্ঞানিক একো কথা নাই, ই মানসিক খাদ্য হ'ব পাৰে। আজি বহু বছৰ আগতে বহু ঠাইত বহু সাহিত্যিকে এই কথাবোৰ কৈ থৈ গৈছে, কিন্তু আমাৰ একাংশ বংগৰ সাহিত্যিকে কিন্তু গুৰুজনাক তেতিয়া আক্ৰমণ কৰিছিল। আনকি এনেকৈও লিখিছিল যে চৈতন্যদেৱৰ পৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বোলে অনুপ্ৰাণিত হৈছে। সেইসকলক ক'ব বিচাৰিম যে গুৰুজনা চৈতন্যদেৱতকৈ 36 বছৰ ডাঙৰ,
গতিকে ৩৬ বছৰ ডাঙৰ ব্যক্তি এগৰাকী কেনেকৈ অনুপ্ৰাণিত হ'ব? কেৱল হৰে কৃষ্ণ হৰি ৰাম মিলিলেই, কৃষ্ণ হৰি অ' হৰি ৰাম ৰাম ৰাম, এই মিলটো দেখিলেই আমি ক'ব নোৱাৰোঁ যে গুৰুজনা তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। শ্বেক্সপিয়াৰতকৈ শ্ৰেষ্ঠ বুলি আমাৰ নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে কৈ থৈ গৈছে। এই ক্ষেত্ৰত মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু শ্বেক্সপিয়াৰৰ এটা কাল্পনিক কথোপকথন পাঠ কৰিছিলোঁ আজিৰ পৰা বহু বছৰ আগতে। তাত উপস্থাপন কৰিছিলোঁ যে সঁচাকৈ শ্বেক্সপিয়াৰতকৈ গুৰুজনা শ্ৰেষ্ঠ, কিন্তু ভুল হ'ল অসমীয়া সমাজৰ, যে অসমীয়া সমাজে সেই গুৰু আসনখনৰ পৰা এইখিনিলৈকে এই ঠাইখিনিৰ মাজতেই শংকৰদেৱক ৰাখিব বিচাৰিলে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শটোক এই ইমানখিনিৰ মাজতেই ৰাখিলে। গুৰু জয়ন্তী পাতিলে, ধৰ্মালোচনী সভা এখন, দুই এজন আমাৰ দৰে বক্তাক মাতিলে, কথা বতৰা হ'ল, ভোজ ভাত খাই সকলো ঘৰা ঘৰি গ'ল। নাই, পিছদিনাৰ পৰা আমাৰ হাতত অসংখ্য বিকল্প, আমি কামে কামে লাগি গ'লোঁ। ৰৈ গ'ল কামখিনি সেইখিনিতে। এইখিনিতে ৰৈ যোৱাৰ বাবেই আমি ক'ৰবাত দুৰ্বল হৈ গৈছোঁ। আমাক সমালোচনা কৰিবলৈ সকলোৱে সুযোগ সুবিধা পাইছে। ঈশ্বৰবাদৰ বিশ্বাসটোৰ কথা যে আমাক ক'লে, এক ঈশ্বৰবাদৰ ধাৰণাটো যে আমাক গুৰুজনাই দিলে, কিয় দিলে? ঈশ্বৰৰ আকাৰ নাই বুলি যদিও কৈছে, গুৰুজনাই কিন্তু এইটোও কৈছে যে কেতিয়াবা জীৱক উদ্ধাৰ নিমিত্তে ঈশ্বৰে কিন্তু আকাৰ লৈও আমাৰ মাজত আহিছে। কাৰণ গুৰুজনাকো আমি ঈশ্বৰৰ এক অৱতাৰ বুলি নাভাবোঁ জানো? 4গৰাকী ব্ৰাহ্মণ গৈছে গুৰুজনাৰ কাষলৈ, গুৰুজনাৰ কাষলৈ গৈ যুক্তি দিছে। বহু সময় যুক্তি চলি আছে, বাৰে বাৰে তেওঁ বুজাবলৈ এইটো গুৰুজনাই চেষ্টা কৰিছে যে ঈশ্বৰ নিৰাকাৰ, পৰম ব্ৰহ্ম নিৰাকাৰ, কিন্তু কেতিয়াবা কেতিয়াবা জীৱক উদ্ধাৰ নিমিত্তে কেতিয়াবা কিন্তু আকাৰ লয়। এই কথাষাৰ বুজাবলৈ চেষ্টা কৰি আছে, বুজাব পৰা নাই। তেতিয়া চান্দখাই আছিল কাষত। চান্দখাই বোলে, ব্ৰাহ্মণসকল মই আপোনালোকক 3টা প্ৰশ্ন সুধিম, বোলে সোধক। প্ৰথম প্ৰশ্নটো সুধিলে যে বেদৰ উৎপত্তি ক'ৰ পৰা, দ্বিতীয় প্ৰশ্নটো সুধিলে যে গংগাৰ সৃষ্টি ক'ৰ পৰা, তৃতীয় প্ৰশ্নটো সুধিলে যে ব্ৰহ্মাৰ সৃষ্টি ক'ৰ পৰা। লগে লগে ব্ৰাহ্মণ 4গৰাকীয়ে উত্তৰ দিছে, বোলে বেদৰ সৃষ্টি হৈ গ'ল বিষ্ণুৰ পৰাই, বিষ্ণুৰ মুখৰ পৰা ওলালে বেদ, সেই কথাটো ক'লে। বোলে আকৌ গংগাৰ সৃষ্টি কেনেকৈ হ'ল, বোলে নাভিৰ পৰা, পদকমলৰ পৰা বোলে ব্ৰহ্মাৰ সৃষ্টি হ'ল, তেনেকৈ বোলে গংগাৰ সৃষ্টি হ'ল। এই কথাষাৰ যেতিয়া উত্তৰটো দিলে, তেতিয়া মিচিকিয়া এটা হাঁহি মাৰি গুৰুজনে চান্দখাইলৈ চাই কৈছে যে উত্তৰটো তেওঁ পালে। অৰ্থাৎ যে এজনৰ পৰাই যদি, সেই পৰম ব্ৰহ্মৰ পৰাই যদি 3 ভাগ বস্তু ওলাইছে, তেন্তে আপুনি ভাবি চাওকচোন আকাৰ আছেনে নাই। এই কথাষাৰ তেতিয়া উত্তৰটো দিছে চান্দখাই। গুৰুজনাই এটা সন্তুষ্টিৰ হাঁহি মাৰিছে। এই যে আমি নিৰাকাৰ বুলি যদিও কৈছোঁ কৃষ্ণ সংস্কৃতি, ই নিৰাকাৰ যদিও আমি এখন বুকুত ছবি লৈ ফুৰিব লাগিব, অন্ততঃ গুৰু আসনৰ ছবিখন লৈ ফুৰিব লাগিব। ভাৰতবৰ্ষৰ মানুহৰ হাতত বিকল্প অসংখ্য আছে। আজি এইজন বাবা সন্তুষ্ট হোৱা নাই, আন এজন বাবাৰ ওচৰলৈ যাবনে? অনলাইনতে আজিকালি ভগৱানক পাব পাৰি, অনলাইনতে সেৱা এটা কৰি দিয়ে হ'ল। আৰু কাষত থকা এঘৰেতো ক'বই যে হেৰি নহয়, এটা কাম কৰ, তহঁতৰ ছোৱালীজনী বেমাৰ ভাল হোৱা নাই, ডক্টৰৰ ওচৰত নিব নালাগে, প্ৰথমে এটা কাম কৰ, সেই শৰাই এভাগ আগবঢ়াই থৈচোন বাবাৰ ওচৰত, অনলাইন দিলেও হয় বোলে, যাবি। কয়নে? সঁচা কথা। কিন্তু এইখিনি ৰাইজে এতিয়া সমালোচনা বুলি ভাবিব, কিন্তু গঠনমূলক সমালোচনা বুলি আপোনালোকে লওক। কৰেনে? এটা বিকল্প। এইটো আমাৰ দুখ নহয়, কাৰণ ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ অসংখ্য বিকল্প আছে। আমি এজনৰ ওচৰত আজি সন্তুষ্ট হোৱা নাই, কাইলৈ আৰু এজনৰ ওচৰলৈ আমি যাব পাৰোঁ। কিন্তু আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই বিশৃংখলতা আমাৰ মাজত সৃষ্টি নহওক বুলি, ধৰ্মৰ বাহুল্যতাত আমি কেতিয়াবা নিজক হেৰুৱাই নেপেলোৱা এটা পৰিস্থিতি আহক, সেইবাবে কি কৰিছিল যে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি এই নামঘৰ ভাগত এক ঈশ্বৰবাদৰ সেই ধাৰণাটো দিছিল যে এজন ঈশ্বৰতে তুমি ভকতি কৰা, তুমি মানৱ সেৱা কৰা। এই যে সেৱা কৰাৰ কথাটো ক'লোঁ, সেৱা ধৰ্মৰ কথা ক'লোঁ, পৃথিৱীত এইটোৱে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম। আমি যে এতিয়া নৈবেদ্য আগবঢ়াওঁ, আমি যে মাহ প্ৰসাদ প্ৰথমে গুৰুজনালৈ আগবঢ়াওঁ, আমি কেতিয়াবা দেখিছোঁ নেকি যে ভগৱানে আহি সেই প্ৰসাদ খাই আছে? আমিতো দেখা নাই। তাৰ পাছতো একাংশই গৈ মন্দিৰত সেই প্ৰসাদ আগবঢ়ায়, কিন্তু এটা বিশ্বাস নহয় জানো? কেতিয়াবা ওলাই আহি ভগৱানে খায় নেকি প্ৰসাদ? কিন্তু সেই প্ৰসাদ যদি আপুনি কেতিয়াবা আৰ্তজনক দিয়ে, এই দুখীয়া নিচলা এগৰাকী ব্যক্তিক, যাৰ ঘৰত দুবেলা দুমুঠি খাবলৈ নাই, সেই ব্যক্তিগৰাকীক যদি আপুনি এসাঁজ খুৱাইছে, ঈশ্বৰ ধৰ্ম সেয়াই। আপুনি নামঘৰলৈ আহি আজি ভাগৱত অনুষ্ঠানটোত থাকিব পৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে আপুনি আজি যদি আৰ্তজনক ক'ৰবাত সহায় কৰিছে, ক'ৰবাত যদি ৰক্ত দান কৰিছে, আপোনাৰ সেয়া সেৱা, সেয়া ঈশ্বৰে পাব। সেৱা বুলি কোৱাৰ লগে লগে মই আৰু এটা কথা এইখিনিতে উনুকিয়াবলৈ পালে ভাল পাম, যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা কৰিবৰ বাবে আমাৰ যুৱকসকলক এটা সুবিধা দিছে। সেই সুবিধা কি জানেনে? সকলোৱে জানে, সেয়া হৈছে সেৱা বাহিনী।